নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি পাহাৰলৈ গৈ আছোঁ আৰু আমি পাহাৰত গৈ কি কৰিলোঁ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু কেনেকুৱা পালে আমাক জনাব। হেল্ল' গাইজ, আমি আজি চাওক হাই কৈ দিয়া kaberi। আজি আমি হাবি জুৰিবৰ কাৰণে আহিছোঁ, কাৰণ আমি হাতত এটা নতুন কাম লৈছোঁ, পদক্ষেপ লৈছোঁ যে আমি খেতি কৰিম। খেতি কৰি পেলাই আমি নতুন ডেকা গাভৰু হয় গাভৰু হয় আমি মানে উঠি অহা নৱপ্ৰজন্মবিলাকক আমি এটা মানে ৰাস্তা দেখুৱাবৰ কাৰণে বিচাৰিছোঁ, যাতে যিবিলাক ল'ৰা ছোৱালীয়ে হেৰি হৈ আছে, কোনো হাতত কাম নাই, ঘৰত পঢ়ি পেলাই এনে বহি আছে, সেইবিলাকক আমি দেখুৱাব বিচাৰিছোঁ যে ঘৰতে বহি এনে থাকি লাভ নাই, আমি কিছুমান নিজাববীয়াকৈ খেতি কৰিকে স্বাৱলম্বী হ'ব পাৰোঁ। তো আমি তাকে কৰিবৰ কাৰণে আজি আহিছোঁ। আজি প্ৰথম দিন। হাই গাইজ, আজি আমি কাম কৰি আছোঁ, কাম চলি আছে আমাৰ তিনিজনীয়ে আৰম্ভ কৰিছোঁ। 15 মিনিটমান হৈছে, এইবোৰ চাফা কৰা হৈছে। কেইদিনমানৰ পিছত আমি ইয়াতে বস্তু লগাম, আপোনালোকে ছাপোৰ্ট কৰিব। আমাৰ কাম চলি আছে গাইজ, আমাৰ ছোৱালীকেইজনী পূৰা এনাৰ্জি লগাই পূৰা কামবোৰ কৰিছে। চাওক, আপোনালোকে উৎসাহ আৰু দিহা পৰামৰ্শ আৰু আশীৰ্বাদ কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ, আৰু আমি যাতে নৱপ্ৰজন্মক এটা উৎসাহ দিব পাৰোঁ, যিবোৰ ল'ৰা ছোৱালীয়ে নিবনুৱা হৈ আছে, সিহঁতেও যাতে আমাৰ নিচিনাকৈ কাম হাতত লয়, তাকেই কামনা কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। কেইদিনমান পিছত এইবোৰ জেগা আমাৰ চাফা হোৱাৰ পিছত আমি অলপ আগতে চন্দুৰ লগত কণ্টেক্ট কৰিছোঁ। চন্দু নাৰ্চাৰী আছে তাৰ, তো তাতে আমি কণ্টেক্ট কৰি লৈছোঁ। বস্তু আমাৰ জেগাখিনি চাই দিব আহিব আৰু কিছুমান দিহা পৰামৰ্শ দিব কেনেকৈ কি কৰিব লাগে। আজি আমাৰ চাফাই কাম চলিছে। এয়া চাই যাওক ছোৱালীকেইজনী কিমান কষ্ট কৰিছে। এইবোৰ পূৰা জংঘল আছিলে, চাফা হৈছে এতিয়া, এইমাত্ৰ অলপ চাফা হৈ আহিছে পূৰা জংঘলত। এইবোৰ কাম চলিছে। যেতিয়া আমি অলপকৈ ভাল হৈ যাব আৰু আমি জেগাখিনি আগুৱাই লৈ যাই থাকিম বস্তু বেছিকৈ। এতিয়া আমি অলপকৈ কৰিছোঁ, যেতিয়া আমাৰ বেছি জেগাখিনি হেৰি হৈ যাব, মানে যিখিনি বস্তু লগাম আমি, সেই বস্তুখিনি যেতিয়া আমাৰ ভাল হ'ব, তেতিয়া আমি আৰু লগাম বস্তু, আৰু জেগাখিনি আগুৱাই বঢ়াই লৈ যাই থাকিম। ইয়াৰ পৰা আমি পাহাৰৰ ওপৰলৈকে আহিছোঁ। সেই তলত মানুহৰ ঘৰ আছে, তাৰ পৰা আমি আহিছোঁ। আহি আমি এইখন ঠাই পাইছোঁহি আৰু ইয়াতে আমি খেতি কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব গাইজ, ৰাইজসকল। এতিয়া আমি তললৈকে গৈ আছোঁ অলপ জিৰণি ল'বলৈ। তাত আমি অলপ কিবাকিবি খাম, আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। চাওকচোন ইহঁতে মনে মনে কি কৰি আছে। এই ৰাক্ষসনীজনী অকলে মাৰি আছে ডাইনীজনী, আৰু অকলে আম খাইছা না। অকলে যে খাই আছ, মোৰ কৈ অকলে যে খাইছ, মোৰ কৈ এয়া আছে নহয়, এয়া পোকে খোৱা আমটো এক দিবি হা। আৰু তই যে অকলে খাই আছ, মোৰ ভাগৰ কৈ। মোকে নুকুলাই খাদ্যমন্ত্ৰী। চাওক, আমি এতিয়া খাবৰ কাৰণে ওলাইছোঁ আম। এয়া চাওক, টেষ্টি, ইমান ধুনীয়া মিঠা গাইজ, বহুত খাবলৈ ভাল।
বহুত কষ্ট কৰি পাৰি লৈ নিছে তাই বহুত ধুনীয়া মিঠা আপোনালোকে খাই চাব ঘৰৰ পকা আম কিমান ধুনীয়া টেষ্ট লাগে আৰু যেতিয়া বিশেষকৈ নিজে কষ্ট কৰি আহি অলপ জিৰণি লয় যেতিয়া কিবা এটা বস্তু খোৱা যায় তাৰ সোৱাদটো কেনেকুৱা লাগে এইটো মানে মুখেৰে বৰ্ণনা কৰিব নোৱাৰিম এতিয়া আজি আমাৰ কামখিনি হৈ গ'ল আৰু আমাৰ শেষ হ'ল এতিয়া আমি ঘৰলৈ যাওঁ এইটো ভিডিঅ' আমাৰ চেনেলৰ প্ৰথমটো ভিডিঅ' তো প্লিজ গাইজ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ